হে ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? মই স্বাগতম জনাইছোঁ মোৰ চেনেল চাইনাছ কিটচেনলৈ। যিহেতু লকডাউন চলি আছে, সেয়ে ভাবিলোঁ ঘৰতেনো কি পোৱা যায়? কঁঠালৰ মুচি। য়েছ। গতিকে আজি কঁঠালৰ মুচিকে বনাওঁ আহকচোন। কঁঠালৰ মুচি বনাবলৈ আমাৰ প্ৰয়োজনীয় সামগ্ৰীকেইটা হৈছে মই ইয়াতে 3টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু অকণমান খুন্দি লৈছোঁ আৰু 3টা জলকীয়া। আপোনালোকে জলকীয়াটো নিজৰ টেষ্ট মতে দি ল'ব। আৰু ইয়াত কঁঠালৰ মুচি আৰু আলু যোনটো মই বইল কৰি লৈছোঁ, কেইটামান চিটি মাৰি ল'ব আপোনালোকে। আৰু ইয়াতে মই মছলা ব্যৱহাৰ কৰিম জিৰা পাউডাৰ ডাঙৰ চামুচেৰে এচামুচ, হালধি সৰু চামুচেৰে এচামুচ, আধা চামুচ ধনিয়া পাউডাৰ, এচামুচ গৰম মছলা আৰু এচামুচ চিকেন মছলা। এতিয়া কঁঠালৰ চব্জিখন আমি বনাবলৈ আৰম্ভ কৰিম। সেয়েহে কেৰাহীটো আমি গেছত গৰম হ'বলৈ ৰাখিছোঁ। যিহেতু গৰম হৈয়ে গৈছে, ইয়াত আমি মিঠাতেল দি দিম। আৰু মিঠাতেলটো গৰম হ'বলৈ ৰাখি দিম। যিহেতু তেল গৰম হৈ গ'ল, ইয়াতে আমি যোনখিনি পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি দি দিম। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া ইয়াৰ মাজতে আমি যোনখিনি আদা নহৰু পেষ্ট আছিলে সেইখিনি ইয়াত দি দিম। দি পেলাই লৰাই লওঁ। আৰু ইয়াৰ লগতে আমি যোনকেইটা জলকীয়া ৰাখিছিলোঁ সেইকেইটাও দি দিম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে আমি এতিয়া যোনখিনি মছলা ৰাখিছিলোঁ হালধিখিনি দি দিম। ইয়াৰ পিছত আমি যোনখিনি জিৰা লৈছিলোঁ জিৰাখিনি দি দিম। তাৰপিছত চিকেন মছলা যোনখিনি লৈছিলোঁ সেইখিনি দিম। ইয়াৰ পিছত ধনিয়া গুড়ি অকণ দি দিম। দি পেলাই আমি লৰাই ল'ম। যিহেতু লকডাউন চলি আছে, ভাবিলোঁ ঘৰৰ বাৰীৰ পৰাই কঁঠালৰ মুচি এটা আনি পেলাই বনোৱা যাওক, নহয় জানো? এয়া মছলাখিনি ভাজ খাই গ'ল। এতিয়া আমি যোনখিনি বইল কৰি থৈছিলোঁ কঁঠাল আৰু আলু সেইখিনি ইয়াত দি দিম। এই কঁঠালৰ মুচিৰ ৰেচিপিটো বাৰু মাৰ হয়। মই যেনিবা ইয়াত অকণমান মছলা বেছিকৈ এড কৰি দিছোঁ, চিকেন মছলা আৰু গৰম মছলাটো খাই অকণমান বেছি মানে টেষ্ট হ'বৰ কাৰণে। এইখিনি এতিয়া আমি লৰাই ল'ম। আৰু ইয়াত আমি সোৱাদ অনুসৰি নিমখ দি ল'ম। আৰু এই চব্জিখিনি এতিয়া আমি অলপ সময় কাৰণে ভাজিম। আমি 4-5 মিনিটমানলৈকে এইখিনি ভাজি ল'ম। এতিয়া অকণমান সময়ৰ কাৰণে আমি ঢাকনিখন লগাই দিম। আৰু তাৰ মাজতে আমি এবাৰ আকৌ ভাজিখন লৰাই ল'ম। বেছি দেৰি নালাগে বনাবলৈ, যিহেতু আমি বইলেই কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে কঁঠালৰ মুচিখিনিত যোনখিনি মছলা আমি ভাজিছিলোঁ সেইখিনি ধুনীয়াকৈ সোমাই গৈছে আৰু ধুনীয়াকৈ কঁঠালখিনি ভাজ খাই গৈছে। এয়া 4-5 মিনিট ভজাৰ পিছত এয়া দেখিছোঁ আমি ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু ইয়াত আমি এতিয়া অকণমান পানী, যোনখিনি আমি বইল কৰিছিলোঁ কঁঠালখিনি, সেইটো পানীয়ে আমি ব্যৱহাৰ কৰিব পাৰিম। তাৰে অলপমান পানী ইয়াতে মই দি দিম। দি পেলাই অকণমান 2 মিনিটমান উতলাই ল'ম।
এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ উতলিছে। কঁঠালটো আমি কাটোতে খুবেই আঠা ওলায়, সেয়েহে আমি কঁঠালটো 4 ফাল কৰি পেলাই প্ৰথমতে পানীত অলপ সময় তিয়াই থৈ দিছিলোঁ আৰু তাৰপিছত টুকুৰা টুকুৰ কৰোঁতে হাতত অকণমান মিঠাতেল সানি লৈছিলোঁ। লৰাওঁতে খুব সাৱধানেৰে লৰাব, যাতে টুকুৰাখিনি ভাঙি নাযায়। ভাঙি গ'লে খাই ভাল নালাগে আচলতে। আমাৰ উতলা সম্পূৰ্ণ হৈয়ে গৈছে, খুব ধুনীয়া কালাৰ আহিছে, গোন্ধও খুব ধুনীয়া আহিছে, অলমষ্ট হৈয়ে গৈছে। এতিয়া আমি যোনখিনি গৰম মছলা আছিলে ইয়াৰ ওপৰত দি দিম। আপোনালোকে যদি নিবিচাৰে গৰম মছলা আৰু চিকেন মছলা নিদিলেও হয়, মই জাষ্ট টেষ্টৰ কাৰণে দিছোঁ। আৰু এইটো আমি লৰাই ল'ম। মছলাখিনি দিয়াৰ পাছত আমি 1 মিনিট উতলাই ল'ম। খুব ধুনীয়া গোন্ধ আহিছে, একদম খাওঁ খাওঁ লাগি গৈছে। যিহেতু লকডাউন চলি আছে, মাংস খাব পোৱা নাই, ডুপ্লিকেট মাংসকে খাওঁ ন। এয়া আমাৰ কঁঠালৰ মুচি খাবৰ বাবে তৈয়াৰ হৈ গ'ল। তেনেহ'লে বলকচোন ইয়াৰ টেষ্ট লওঁ কেনেকুৱানো হৈছে। এয়া খোৱাৰ বাবে আমাৰ তৈয়াৰ হৈ গ'ল কঁঠালৰ আঞ্জাকণ। মই ভাতৰ লগত আৰু অকণমান পুদিনা চাটনি আৰু বাদামৰ চাটনি দি দিছোঁ। দেখাত বহুত টেষ্টি লাগিছে, খাবৰ বাবে বহুতেই টেষ্টি হ'ব। তেনেহ'লে আৰু দেৰি নকৰি আমি খাই লওঁ ন। ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰিবচোন, ট্ৰাই কৰি পেলাই জনাব কেনে পালে খাই। আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবচোন। থেংক ইউ।